সবৰে নিজা নিজা তো এতিয়া কথাটো হ'ল সাংবাদিকতাৰ জগতখনত বৰ বেছি ৰিস্কি কাৰণ আমি কৰা কামবোৰে মানুহ এটা জীৱনটো ধ্বংস কৰে তেওঁলোকৰ পৰিয়ালটো ধ্বংস কৰি পেলায় তো তেনেস্থলত কি হয় জানা আৰম্ভণি যেতিয়া মই কৰিছিলোঁ মোলৈ বহুত ভাবুকি আহিছিলে মই এতিয়া এবাৰ যিমান দূৰ মনত আছে মই ঘৰেদি কিবা 4 দিন হাই হেল্ল' নমস্কাৰ ৱেলকাম টু ইউটিউব চেনেল বিতুপন ভিডিঅ' অফিচিয়েল মই ভিডিঅ'টো বেলেগ এটা বনাব চেষ্টা কৰিছোঁ সাংবাদিকৰ ওপৰত সাংবাদিক কেনেকুৱাকৈ পঢ়ে আৰু সাংবাদিকতা কিমান টকা উপাৰ্জন কৰিব পাৰি আৰু সাংবাদিক হ'বলৈ কি পঢ়িব লাগে মই এজন সাংবাদিকৰ ঘৰলৈ যাবলৈ ওলাইছোঁ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰে চাব মই বহুত কষ্ট কৰি এই ভিডিঅ'টো বনাইছোঁ আপোনালোকে যদি নতুন আহিছে মোৰ ইউটিউব চেনেলত প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ওলালো হওক মোৰ লগে লগে মানে আপোনালোকে আহিব নালাগে আপোনালোকে ঘৰতে গৈ মোৰ ভিডিঅ'টো চাওক আৰু প্লিজ মোৰ ইউটিউব চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু পাৰিলে শ্বেয়াৰ কৰি দিব আৰু যদি ভাল লাগিছে লাইক কৰিব আৰু বেয়া লাগিছে ডিছলাইক কৰিব আৰু স্কিপ নকৰোঁতে আপোনালোকে ভিডিঅ'টো চাই থাকক আমি যাই পামেই আৰু মই চিৰঞ্জীৱ দাৰ ঘৰত আহি পালোঁ বাৰু এটা ধুনীয়া পৰিৱেশত আছোঁ আপোনালোকৰ পৰিৱেশটো চাওকচোন ইমান ধুনীয়া পৰিৱেশ মই চিৰঞ্জীৱ দাৰ ফাৰ্মত আহিছোঁ বাৰু চিৰঞ্জীৱ দা আহি আছে কথা পাতিম কেনেকৈ তেখেতে সাংবাদিক জগতলৈ আহিল আৰু সাংবাদিক কেনেকৈ পঢ়িলে আৰু এতিয়া কিহৰ লগত ব্যস্ততা আমাৰ মৰমৰ সাংবাদিক চিৰঞ্জীৱ দা আহি পাইছে চিৰঞ্জীৱ দা কি খবৰ ভাল তোমাৰ ভাল মোৰ ভাল ৰঙালী বিহুৰ শুভেচ্ছা দিলোঁ আগতীয়াকৈ দিলোঁ মোৰ এইটো নতুন চেনেল হয় আপোনাৰ সাংবাদিকৰ হিচাপত আপুনি প্ৰথম আপোনাক এতিয়া মই দুটামান প্ৰশ্ন কৰিম নিশ্চয় সাংবাদিক জগতত আহিব কিমান দিন মান হ'ল মোৰ 6 বছৰ সম্পূৰ্ণ হ'ল এতিয়া কোনটো চেনেলত আছে আপুনি এতিয়া বৰ্তমানৰ প্ৰতিবিম্ব লাইফত আছো তাৰ আগতে মই নিয়মীয়া বাৰ্তা কৰিছিলোঁ জনসাধাৰণ কৰিছিলোঁ নিউজ টাইম আছাম কৰিছিলোঁ ৰেঙনিত কৰিছিলোঁ এনে কাম কৰিছিলোঁ এতিয়া বৰ্তমান প্ৰতিবিম্ব লাইফত সাংবাদিক কৰিবৰ কাৰণে কিবা পঢ়িব লাগে নে কি মানে বস্তুটো অলপ বুজাই দিলে দুটা কথা আছে আজিৰ দিনততো যদি 100জন সাংবাদিক আছে 90জনে অধ্যয়ন কৰা নাই পঢ়া নাই তেওঁলোকে দেই 10জনে কৰিছে মই কিন্তু পঢ়িছোঁ মই কোৰ্চ কৰিছোঁ মই ব্যক্তিগত খণ্ডত কৰিছোঁ দুটা কথা থাকে চৰকাৰীভাৱে কৰিব পাৰি ইউনিভাৰ্চিটিত আৰু ব্যক্তিগতকৈ পাৰি মই এবছৰীয়া কোৰ্চ এটা কৰিছিলোঁ এটা আৰ্মছ বুলি আছাম একাডেমি অফ মিডিয়া ষ্টাডিজ তাত কৰিছিলোঁ তাত এবছৰীয়া কোৰ্চ আছিলে 6 মাহ মোৰ পাঠ্যক্ৰম আছিলে আৰু 6 মাহত মোৰ প্ৰেক্টিকেল আছিলে চিৰঞ্জীৱ দাৰ জন্ম ক'ত মোৰ জন্ম আঠিয়াবৈ চাংচাৰী আঠিয়াবৈত মোৰ জন্ম চিৰঞ্জীৱ দাৰ ঘৰত কোন কোন আছে মোৰ ঘৰত মোৰ ভণ্টি দুজনী আছিলে এজনী বিয়া দিছোঁ এজনী সৰু ভণ্টি আছে তাই পঢ়ি আছে মোৰ মা দেউতা আছে হয় আৰু চিৰঞ্জীৱ দা কি খাই ভাল পায় মই চবতকে ভাল পোৱা ভাতটোৱে ক'ব লাগিব দিয়া জেনেৰেলি ভাতটোৱে পৰে বেলেগ ইমান বস্তু খোৱাৰ আৰু সময় নিমিলে কি হয় আমি 24 ঘণ্টাই সেৱা থাকে ন দিন পুৱা হওক ৰাতি হওক 24 ঘণ্টা ব্যস্ত থাকো এটা পিছত এটা মোৰ ফোনটোতো নন ষ্টপ বাজিয়ে থাকে গতিকে খোৱাৰ বৰ বেছি ইমান বাজি ৰুচি নাই কিন্তু ভাতটো খাওঁ পুৱাও খাই যাওঁ বা কিন্তু দুপৰীয়া নপৰে মানে দুপৰীয়া ব্যস্ততাৰ কাৰণে নপৰে পুৱা খাওঁ বা ৰাতি আহি দেৰি হ'লেও ভাতটো খাওঁ মোক এইখিনি টাইম দিয়াৰ বাবে আপোনাক বহুত ধন্যবাদ দিছোঁ নিশ্চয়কৈ বহুত বহুত ধন্যবাদ মই এটা প্ৰশ্ন কৰিম আপুনি প্ৰশ্নটো কৰিব উচিত হয় নে নহয় মই নাজানো আপুনি সাংবাদিক হয় আৰু কেতিয়াবা কিছুমান ভিডিঅ' সাংবাদিক কৰিব যেনে ভয় লাগেনে এই প্ৰশ্নটো যদি মই মানুহজনক কৰোঁ মানুহজনে মোক পিছত কিবা কৰিব নেকি এনেকুৱা কিবা হয় নেকি ভয় লাগেনে প্ৰত্যেকটো ক্ষেত্ৰতে আছে তুমি যদি এজন মাষ্টৰ হোৱা টিচাৰ হোৱা তেতিয়া যদি ষ্টুডেণ্ট এটা কোবোৱা আজিকালি যিটো যুগ পৰিছে নহয় পিছদিনা গাৰ্জেনে আহি তোমাক আগত ধৰিব তুমি যদি কাঠ মিস্ত্ৰী হোৱা আজি ধুনীয়াকে ঘৰটো বনাইছা কালি যদি কিবা কাৰণত খহি পৰিল তোমাক কি কৰে ভগৱান জানিব ন বা আল্লাহ জানিব যি আছে আৰু চবৰে নিজা নিজা তো এতিয়া কথাটো হ'ল সাংবাদিকতাৰ জগতখনত বৰ বেছি ৰিস্কি কাৰণ আমি কৰা কামবোৰে মানুহ এটাৰ জীৱনটো ধ্বংস কৰে তেওঁলোকৰ পৰিয়ালটো ধ্বংস কৰি পেলায় তো তেনেস্থলত কি হয় জানা আৰম্ভণি যেতিয়া মই কৰিছিলোঁ মোলৈ বহুত ভাবুকি আহিছিলে মই এতিয়া এবাৰ যিমান দূৰ মনত আছে মই ঘৰেদি কিবা 4 দিন 5 দিন কাৰণে গুৱাহাটী গৈছিলোঁ সেইবিলাক বাৰু যি ভিন্ন কাৰণ বাৰু গুচি গৈছিলোঁ তাৰমানে মোৰ আচলতে ভয় লাগিছিলে কিন্তু সময়ৰ গতিত কি হ'ল মই চ'ৰ্চবিলাক বনালোঁ মানে চ'ৰ্চ বনালোঁ আজি মই কিবা এটা নিউজ কৰিলে কোনটো এংগুলৰ পৰা নিউজটো কৰিম কোনটো এংগুলত সেই কামটো সমাধা হ'ব মোৰ বিপদটো নহয় বা মই আজি ধৰি লোৱা হ'ল মই মোৰ ওচৰত চাংচাৰীত মই গৈ থাকোঁ বৰষাত গৈ থাকোঁ তো চাংচাৰীৰ পৰা মই ঘৰলৈ আহোঁতে বা বৰষাৰ পৰা ঘৰতে আহোঁতে মোৰ কিছুমান মানে চিষ্টেমেটিক এতিয়া হৈছে ধৰা মই টাইমিংটো একে কোনোদিন নাহোঁ মোৰ টাইমিং কোনেও ক'ব নোৱাৰে তোমাক যদি মই বৰষা চকত মাত দি গৈছোঁ ঘৰত যাওঁ তোমাক মই সেইটো সত্য হয়তো কোৱা নাই মই তাৰ পৰা চাংচাৰী যাব পাৰোঁ তো গোটেই চিষ্টেমটো চেঞ্জ কৰি লৈছোঁ মই নিজৰ ৰুচিটো আৰু মোৰ লগত ল'ৰা গ্ৰুপ এটা লৈছোঁ আজিকালি এতিয়া অপ্ৰিয় সত্য কাৰণ ৰাইজৰ কাম কৰিছোঁ নিজৰ ৰিক্সৰ কথা থাকে প্ৰায় 6-7জনীয়া গ্ৰুপ এটা বনাই লৈছোঁ ধুনীয়াকৈ কৰি আছোঁ দিয়া এনেকুৱা মানে আহে মানে আহে ভাবুকি আহে বহুত আহে কিন্তু আজিকালি কমিছে আগতকৈ বহুত কমিছে হয় সাংবাদিক জীৱন আৰম্ভ কৰাৰ পৰা আপুনি স্বাৱলম্বী নে
নিশ্চয়কৈ স্বাৱলম্বী চলাই আছো। অৱশ্যে সাংবাদিক বুলি কিন্তু খাব নোৱাৰি দেই, এইটো কথা কৈ দিওঁ। সাংবাদিক বুলিয়ে খাব নোৱাৰি। মই স্কুলত টিচাৰ কাম কৰি আছো, লগতে টিচাৰ লগতে স্কুল এখন মেনেজিং মানে হেৰিত আছো, স্কুল মেণ্টৰ হিচাপে। স্কুলখন নাম কৈ দিলে। সুধাকান্ত একাডেমিক এক্সিলেঞ্চি মণিয়েৰী, তাত কাম কৰি আছো। গতিকে সাংবাদিক হিচাপে ডাইৰেক্ট খাব পাৰি বুলি নকওঁ, কাৰণ মোৰ ইনস্পায়াৰত কোনোবা আগবাঢ়ি আহিব, তেওঁ কাইলৈ দুবেলা দুমুঠি খাব নাপাব, সেইটো তাৰ বাবে দুখিত মই হ'ম। গতিকে খাব পাৰি বুলি তৎক্ষণাত নকওঁ, মানে চলিব পাৰি। সাংবাদিক চৰকাৰী বেচৰকাৰী এনেকুৱা কিবা থাকে নেকি? আছে আছে, চৰকাৰী বেচৰকাৰী আছে। এতিয়া আমি বেচৰকাৰী, আমি চৰকাৰী নহয়, আমি ব্যক্তিগত কাৰোবাৰ আণ্ডাৰত কাম কৰি আছো, আমি বেচৰকাৰী। আৰু কিছুমান অভিজ্ঞতাৰ ভিত্তিত পিছলৈ চৰকাৰী হয়গে। আমিও লাহে লাহে কৰিব পৰা হৈছো, ধৰা বহুখিনি অভিজ্ঞতা হ'ল দিয়াচোন, গোটালো, বা আমি পাঠ্যক্ৰমো আছে পাৰো, কিন্তু এতিয়ালৈকে ধৰা বয়স অনুপাতে হয়তো হোৱা নাই কাৰণে আগবাঢ়িব বিচাৰো, আৰু অভিজ্ঞতাৰ প্ৰয়োজন আছে। চিৰঞ্জিত দা, এই 6 বছৰৰ যিটো অভিজ্ঞতা আছে, কিবা স্মৃতি জড়িত? স্মৃতি বহুত আছে, বহুত কেইটা আছে, মানে ক'লে প্ৰতিটো দিনে হয় বুলি ক'ব লাগিব, নতুন নতুন অভিজ্ঞতাৰ মুখামুখি হওঁ। তাৰ ভিতৰত এটা মোৰ বিশেষ স্মৃতি আছে। আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী সন্মানীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ, তেখেতৰ লগত মোৰ এটা বিশেষ স্মৃতি আছে। বিশেষ স্মৃতি মানে কেনেকুৱা, প্ৰথম যেতিয়া মই সাংবাদিকতা কৰোঁ, তেতিয়া কেতিয়াবা নিউজ কৰিছিল আচলতে, যিকেইটা নিউজে হয়তো তেখেতৰ অন্তৰ চুইছিলে, যাৰ কাৰণে তেখেতে মোক মানে আমন্ত্ৰণ জনাইছিলে। আমন্ত্ৰণ জনাই মোৰ যিমান দূৰ মানে মনত আছে, স্পষ্টভাৱে মনত থকাখিনিৰ ভিতৰত, তেখেতে মোক সুধিছিলে যে এই যে লিখি আছো, কিয় লিখিছো, আচলতে ভালকে সুধিছিলে কিয় লিখিছো। মই তেতিয়া কৈছিলো যে ছাৰ, এইখিনি সমস্যা ৰাইজৰ সমস্যা হয়, এনেকুৱা এনেকুৱা। ধৰি লোৱা হ'লে মই এখন দলঙৰ কথা লিখিছিলো, দলংখন খুব ধুনীয়াকে বনাইছে। ক'ৰ দলং? এইটো আমাৰ ডুমুকৰীয়া বুলি কয়, আঠিয়াবৈ আৰু বৰকাৰ মাজত দলং। দলংখন ধুনীয়াকে বনাইছে, তাত কি হৈছে, ৰেলিং নাই, অৱশ্যে এতিয়ালৈও হোৱা নাই বাৰু, ৰেলিং নাছিলে, যাৰ কাৰণে কি হয়, তাৰ পৰা মানুহ 2-3জন এতিয়ালৈকে পৰিছে। আল্টিমেটলি তেওঁ ইমান পইচা খৰচ কৰি দলংখন বনাইছে, মানুহৰ উপকৃত হৈছে, কিন্তু ৰেলিং নাই কাৰণে কি হৈছে, মানুহৰ বিপদটো কিন্তু হৈ আছে তাতে। তো তেনেকুৱা কিবা কিবি আছিলে। তো তাৰপিছত কিন্তু তেখেতে মানে মোক কৈছিলে যে তোমাৰ যিটো সাহস মোৰ ভাল লাগিছে, আৰু কাৰণ তেতিয়া আৰম্ভণি আহিছিলো, 6 বছৰ আগৰ কাহিনী, সাহস ভাল লাগিছে, মোৰ পিঠিত থপৰি এটা কৈছিলে, তুমি পাৰিবা, তই পাৰিবি, তই ভালকে কৰিবি যা। সেইটো মোৰ কাৰণে এটা ডাঙৰ স্মৃতি। মানে তাৰপিছত আৰু কাম কৰাৰ সাহস বাঢ়িলে, কাম কৰাৰ মানে ইনস্পায়াৰ হলো আৰু তেখেতৰ পৰা। সেইটো এটা মোৰ জীৱনৰ আটাইতকৈ আৰু অন্যতম স্মৃতি। চিৰঞ্জিত দা, আপোনাৰ ব্যক্তিগত মই কিছুমান কথা সুধিম। ফাৰ্ষ্ট সুধিলেও, চিৰঞ্জিত দা প্ৰেমৰ সম্পৰ্কত বৰ্তমান আছেনে? একাষাৰত কম, এটা শব্দত ক'ব লাগিলে, এটা শব্দত ক'লে ভাল আছে। নামটো ক'ব পাৰি নে নোৱাৰি? পাৰি, আজিকালি গম পাইছে, আজিকালি ছচিয়েল মিডিয়া যুগ ন। মই কিন্তু ফেচবুকত এড পাইছো, কিন্তু তুমি পাইছা, বঢ়িয়া। ভাগ্যশ্ৰী কাকতি, বৰকাত ঘৰ হয় আমাৰ, একেলগে কাম কৰিছিল স্কুলত আগতে। কিমান ইয়াৰ আছিল? 6 বছৰ হ'ল। 6 বছৰ ক্ষমা কৰিলে, 6 বছৰ নহয়, ক্ষমা কৰিবা, হেৰি হ'ল 4 বছৰ হ'ল। 4 বছৰ হ'ল ন? 4 বছৰ হ'ল, 6 বছৰ হ'ল মোৰ সাংবাদিকতাহে, 6 বছৰ হ'ল। এতিয়া মই আপুনি যিহেতু নিউজ চেনেলত কাম কৰে, আগতীয়াকৈ কিবা এটা আপডেট দিয়ক আপুনি মোৰ চেনেলৰ যোগেদি, চাকৰি বা কিবা এটা মানে মানুহৰ কাৰণে কিবা এটা দিয়ক। কাৰণ কিয়, মই ৰাইজক এণ্টাৰটেইনমেণ্ট দিবৰ কাৰণে ভিডিঅ' বনাই আছো। তো ৰাইজক যদি মই এইকণো সুবিধা আপোনাৰ জৰিয়তে দিব পাৰো, বেছি ৰাইজে ভাল পাব। নিশ্চয়কৈ। চোৱা, মই এটা কথা কওঁ দেই, মই প্ৰতিটো দিন যে কলো মই ব্যস্ত থাকো হা, মই যি কামতে ব্যস্ত নাথাকো, সদায় মোৰ ফোনটো বাজি থাকে মানুহৰ সহায়ৰ কাৰণে। তুমি যে অলপ টাইম ৰ'ব লগা হৈছে আজি, তাৰ কাৰণে ক্ষমা বিচাৰিছো। মই ৰ'ব লগা হৈছে এই কাৰণে যে মই এটা পৰিয়ালক এটা ঘৰ বনাই দি আছো, মানে চৰকাৰী ঘৰ বহুত দিন হ'ল অহা নাই। তেওঁলোকৰ বোলে নাম আছে লিষ্টত, কিন্তু পাই নে নাপায় মই নাজানো। কিন্তু পৰিয়ালটোৰ এনেকুৱা অৱস্থা হৈছে, এইবাৰ বৰষুণ যদি এজাক বতাহ আহে নহয়, ঘৰটো ভাঙি যাবগে। আৰু তেওঁলোক হৈছে আটাইতকৈ দুখীয়া, তেওঁ বিধৱা এগৰাকী মহিলা, তেওঁৰ সন্তান দুটা ক্লাছ 4-5 এনেকে পঢ়ি আছে, দুটা বাচ্চা। তো তেওঁলোকক মানে হৰিপ্ৰিয়া ফেমিলি মাৰ্ট, চাংচাৰী ৰাজীৱ বড়ো, সন্মানীয় ৰাজীৱ বড়ো, তেখেতক মই এটা অনুৰোধ কৰিছিলো, তেওঁ ঘৰটো বনাই দিব হা। তো এই যে সহায় কৰি থাকো মানুহবিলাকক, তো মই মোৰ ফালৰ পৰা ক'ব পাৰো, যদি ইন ফিউচাৰ তোমাৰ জৰিয়তে কোনোবাই মোক সহায় বিচাৰে, যিখিনিলৈকে পাৰো, মই নিজে দিব নোৱাৰিলে কাৰোবাৰ পৰা কিবা এটা ব্যৱস্থা কৰাই মই সেইটো দিব পাৰিম। সেইটো তুমি নিশ্চিত থাকা, যিকোনো সময়ত যেনেকে আহে। সেইটো তোমাৰ চেনেলেৰে মই এইটো কথা দিছো, মানে তোমাৰ থ্ৰুদি যদি কোনোবা আহে, মই সেইখিনি সহায় কৰি দিম। কিবা চাকৰি আপডেট আছে নেকি আপোনাৰ? চাকৰি আপডেট আছে, এইবাৰ 1 লাখ চাকৰি হৈ আছে আমাৰ হাতত থাকে কাৰণে সুধিছা ন? 1 লাখ চাকৰি আপডেট আছে। গতিকে টেটৰ বিলাকতো আজিতো টেটৰ লিষ্টটো ওলাব, কিবা প্ৰভিজনেল লিষ্ট, টেষ্ট পাছ কৰা বিলাকৰ কাৰণে। আপোনালোকে যে টেট পৰীক্ষা দিছে, আজি কেইটা বজাত ওলাব? আজি ৰাতি 12টাৰ পৰা 12টা বজাৰ পৰা ওলাব, আপোনালোকে চাব। ফাৰ্ষ্ট লিষ্ট আছে, তাৰপিছত এনেকে লিষ্ট বিলাক ওলাব যিখিনি পাছ কৰিছে। তাৰপাছত নেক্সট টাইম আছে টেটৰ এগেইনষ্ট উপৰিও পুলিচৰ হওক বা যিখিনি দিব পাছ, সকলোৱে প্ৰেক্টিচ কৰাইছে। আৰু এটা কথা কি জানা, চাকৰি বুলি নহয়, সকলোৱে ব্যক্তিগতভাৱে চলিব পৰা ব্যৱস্থাখিনি কৰক। আজিকালি আৰু চাকৰিটো আমাৰ অসমত 3 কোটি জনতা আছে, চাকৰি পাব 1 লাখে। গতিকে তাত আশা কৰি থাকিলেও নহ'ব, নিজৰ প্ৰফেচনেল মইতো বহুত দিলো।
তুমি নিজে বহুত দিছা মই বহুত দিছো গতিকে তেনেকে আগবাঢ়ক আৰু আৰু এটা কথা কওঁ, আপুনি যি কৈছে ঘৰটো বনাই দিম, এইটো আপুনি বহুত ভাল কাম কৰিছে। এনেকুৱা ব্যক্তি নাই, নিজৰ স্বাৰ্থৰ কাৰণে বহুতে কাম কৰে, কিন্তু এইটো যে আপুনি ভাল কাম কৰিছে তাৰ বাবে মই ধন্যবাদ দিছো। আৰু এই ভিডিঅ'টো মই পাৰিলে বনাব চেষ্টা কৰিম। আপুনি কোনে ঘৰ মই গোটেই ডাটাখিনি দি দিম তোমাক ন। আজি ক'ব খোজা কামটো আৰম্ভ হৈ লওক, সোমবাৰে আৰম্ভ হ'ব, তাৰপিছত গোটেইখিনি তোমাক মই দি দিম, হ'ব? চিৰঞ্জীৱ দা, মই এতিয়া আৰু এটা কথা সুধিম। আপুনি এই সাংবাদিক জগতত আৰু যিমান দিন আছে বা আগলৈও থাকি যাব, এই সমালোচনাটো হয়ে চাগে, হ'বয়ে, ভাল কৰিলেও হ'ব, বেয়া কৰিলেও হ'ব, কিন্তু তথাপিও জনপ্ৰিয়তা আছে। আজি যাৰ কাৰণে আপোনাক মই বিচাৰি আহিছো, আপুনিও মোক টাইম দিলে, কিহৰ কাৰণে এই জনপ্ৰিয়তা? নহয়, সমালোচনাবোৰ দুটা থাকে, এটা হ'ল ধনাত্মক, এটা হ'ল ঋণাত্মক। কোনোবাটো তুমি সহ্য কৰিব পাৰিবা, কোনোবাটো নোৱাৰিবা। মই বেছিভাগ সহ্য কৰি লওঁ, কাৰণ মানুহে ভাল পায় কাৰণে সমালোচনা কৰে, হয়নে নহয়? আৰু দ্বিতীয়টো ঋণাত্মক, যদি কেতিয়াবা ঋণাত্মক থাকে কেতিয়াবা এৰি দিওঁ, আৰু কেতিয়াবা মই ধৰি লওঁ সেইটো কেনেকুৱা হয়। এটা এক্সাম্পল দিছো, এই লেটেষ্ট এটা যিমান দূৰ মনত আছে, এজনে ফেচবুকত মানে এটা পোষ্ট দিছিলে মোৰ এগেইনষ্টত, তেওঁ ডাইৰেক্টলি দিছিলে। তো প্ৰথমতে তেওঁক মই বুজালো যে এনেকুৱা, কাৰণ মই কামটো কৰিছো, 10জনৰ লাভ হৈছে, আৰু সিহঁতে মোক ফোন কৰি ক'লে বোলে চিৰঞ্জীৱ দা আমাৰ উপকাৰ হ'ল, কিন্তু তাৰ কিবা ক্ষতি হ'ল নেকি, সি এনেকে দিলে। মোৰ বেয়া লাগিলে, ইমান কষ্টকে কামটো কৰিছো, কোনোবা তুমি বেয়া পাইছা মোক পাৰ্চনেলি ক'ব পাৰিলা হয় ন, সমাধান কৰি, কিন্তু ছচিয়েল প্লেটফৰ্মত দিয়াৰ লগে মানুহে বেয়াটোহে আগে ল'ব ভালটোতকে। তো তাৰপিছত মই মোৰ অংক ধৰণে মই বুজাইছো তেওঁক, তাৰমানে যি ধৰণে বুজাব লাগে আৰু ক'ব নোৱাৰি ৰেকৰ্ডিং। তাৰপিছত তেওঁ ডিলিট কৰিবলৈ বাধ্য হৈছে, মই শব্দটোৱে কৰিছো বাধ্য হৈছে, কাৰণ কিয় জানা, 10জনক যদি সহায় কৰিছো, এজনক কেতিয়াও নকৰো, বা তেওঁৰ মই যি ক'ব মই মানি ল'ম, তেনেকুৱা নহয়। গতিকে তেনেকে আইডিঅলজিৰে সদায় চলি থাকো। আইন কানুনটো মই সদায় চাওঁ, মানে মই নিজে কাকো কেতিয়াও আইন কানুন ভংগ কৰিব নিদিওঁ, নিজেও নকৰো। আৰু সেইকাৰণে হয়তো 6 বছৰীয়া সাংবাদিকতাত মই আজিলৈকে জেলৰ ভাতো খাব লগা হোৱা নাই, বা কেছ এটা হোৱা নাই। ফিউচাৰ নাজানো কি আজিলৈ হোৱা নাই, কাৰণ মই আইন কানুন সদায় বৰ্তাই ৰাখো। আগলৈ আপুনি কি কৰি যাব বিচাৰে? মোৰ মন আছে আগলৈকে, যদি সঁচাকে ক'ব যায়, বহুতে কয় ৰাজনীতি কৰিব নেকি, এতিয়ালৈকে নাই সেনেকুৱা ৰাজনীতিৰ মন নাই, কাৰণ ৰাজনীতি কৰিলে এটা বিশেষ মানুহে ভাল পায় ন, কিন্তু সাংবাদিকতাত মোক সকলো মানুহে মৰম দিছে। আজি বৃহত্তৰ এৰিয়াটোত মই চাংচাৰী বোৰখাক বেছ কৰি প্ৰায় 40-45খন মান গাঁও হ'ব চাগে, বহুত মানুহে মৰম দিছে। মৰম দিয়াৰ কাৰণে বা জনপ্ৰিয়তা থকাৰ কাৰণে আপোনাক মই আজি বিচাৰি আহিছো। হয়, নিশ্চয়। সেইকাৰণে তোমাক ধন্যবাদ দিছো মই, আৰু সেইকাৰণে আজি সুধিও কৈছো তোমাক টাইমখিনি, কিন্তু কিছু দেৰি হ'ল, তাৰ বাবে মই কৈছো তোমাক কাৰণটো। এইটোৱে কথা, আগলৈকে মানে সাংবাদিকতাৰ ক্ষেত্ৰতে নতুন আৰু প্ৰজন্ম যদি ওলাই আহে, তেওঁলোকক আগবঢ়াই নিব লাগে। আৰু সাংবাদিকতাৰ বহুত দায়িত্ব আছে আচলতে, চব যে টকা পইচাৰে কিনিব পাৰি, বেচিব পাৰি, তেনেকুৱা নহয়। কাম আছে, কামখিনি কৰিব লগা আছে। প্ৰজেক্ট 2টামান লৈ আছো কম দিনৰ ভিতৰত, ভাল প্ৰজেক্ট। পিছত তোমাক মই জনাই দিম, ভাল প্ৰজেক্ট, ৰাইজৰ উপকাৰ হোৱা প্ৰজেক্ট আছে। একেলগে কেইজনমান ল'ৰা লৈ পেলাই কৰিম কামখিনি, তুমি দেখাবা। এটাতো প্ৰজেক্ট বাৰু ক'লে, এটাতো ক'লোৱে বাৰু, আৰু আহি আছে দুটা প্ৰজেক্ট আহি আছে, ভাল প্ৰজেক্ট আহি আছে, নতুন চামৰ তাতে এডজাষ্ট হ'ব পৰাকে, এংগেজ হ'ব পৰাকে ভাল প্ৰজেক্ট। এইটো মোৰ নতুন চেনেল, আপুনি যদি কিবা অলপ কৈ দিয়ে মই ভাল পালো হয়। ক'বলৈতো একো নাই, তোমাৰ এটা বস্তুৱে ভাল লাগিছে যে মোৰ কাষলৈ আহিছা, সেইকাৰণে ধন্যবাদ দিছোঁ। আগতেও মই ইণ্টাৰভিউ দিছিলোঁ বাৰু, কিন্তু তোমাৰ যিটো স্পেচিয়েলিটি ভাল লাগিলে, খুব ধুনীয়াকৈ কৈ আছা। মই টাইমটো তোমাক পিছুৱাই আছোঁ, তুমিও ৰৈ আছা। এইটো ধৈৰ্য লাগে, আমিও এনেকুৱা কেতিয়াবা যাওঁ, এই কোনোবা মিনিষ্টাৰে MLA আহিব, ৰৈ থাকোঁ, কাৰণ তেওঁলোক আমাতকৈ ডাঙৰ মানুহ, ৰৈ থাকোঁ। গতিকে ধৈৰ্য গুণে আগুৱাই লৈ যায়। চেনেলটো বিতুপন ভিডিঅ' অফিচিয়েল, তোমাৰ নাম তুমি পালোঁ, কালি গোটেই ডাটাখিনি দিছিলা ন। চেনেলটো আগুৱাই যাব, ধুনীয়াকৈ মানুহক এট্ৰেকশ্যন কৰা, মিছা আশ্ৰয় ল'ব নালাগে। যিখিনি কোৱা যায় সঁচা, মই আজি যিখিনি কৈছোঁ সঁচাখিনি মানুহক নিয়ে, মানুহে সঁচা কথা শুনিব বিচাৰে, কাৰণ আজিকালি মিছাৰে হৈছে ন গোটেই ৰাজত্বটো, সঁচাৰে আগুৱাই নিয়া। আৰু ছাবস্ক্ৰাইব কিবা কয় ন, মই কিন্তু এইবিলাক নাজানো বৰ বেছি দেই। চেনেলটো চলিব, সেইটো মই কথা দিছোঁ, চেনেলটো চলিব। আৰু অলৰেডি ক'লোৱে যে তোমাৰ জৰিয়তে যদি কোনোবা মানুহৰ কেতিয়াবা সহায় কৰিব লগা হয়, মোক ক'বা। মানুহৰ নামটো হৈ যাওক যে এইটো চেনেলে মানুহক সহায়ো কৰিব পাৰে, অকল মানে ভিডিঅ' কৰি যে তুমি 2 পইচা কাইলৈ ইনকাম কৰিবা এইটোৱে নহয়, কাৰোবাক দেখাবাই নহয়, মানুহৰ সহায় হওক, যি থাকে মোক জনাবা। মইতো বাৰু এতিয়ালৈ এটকাও পোৱা নাই না, পইচাৰ কাৰণে মই কিন্তু অহা নাই, মই মানুহক দেখুৱাব বিচাৰিছো চিৰঞ্জীৱ দা কি ভাল কাম কৰি আছে, বা কি কাম কৰি আছে, মই সেইটোৰ কাৰণে আহিছো। মই প্ৰাইভেট জব কৰোৱে। ঠিক আছে, ভাল হ'ব দিয়া, তোমাক শুভেচ্ছা জনালো দেই। চেনেলটো বিতুপন ভিডিঅ' অফিচিয়েল আগবাঢ়ি যাওক না, মোৰ যি সহায় লাগে মই কৰিম, তোমাক কথা দিছোঁ।